অসমাদিত্য বঁটাৰে সন্মানিত কৰা হ'ল নলবাৰীৰ সমাজসেৱক অভিনেতা ধীৰেন কুমাৰ বৰ্মনক। অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা কালচাৰেল আছামৰ উদ্যোগত সংস্থাটোৰ প্ৰতিষ্ঠা দিৱসৰ দিনাই গুৱাহাটীৰ চান্দমাৰীস্থিত তীৰ্থনাথ ভৱনত নলবাৰীৰ সমাজ জীৱনৰ লগত ওতঃপ্ৰোতভাৱে জড়িত থকা অভিনেতা সমাজসেৱক ধীৰেন কুমাৰ বৰ্মনক অসমাদিত্য বঁটাৰে সন্মানিত কৰা হ'ল। নলবাৰীৰ সমাজ জীৱনৰ লগত জড়িত হৈ ইতিমধ্যে বিভিন্ন শিতানৰ পৰা ভিন্ন বঁটা পোৱা ধীৰেন কুমাৰ বৰ্মনে উক্ত অসমাদিত্য বঁটা লাভ কৰি আনন্দিত হৈ উঠে। লগতে অনাগত দিনত প্ৰবল উৎসাহেৰে আকৌ ৰাইজৰ তথা সমাজৰ হকে কাম কৰি যাব, ৰাইজৰ হকে ৰাইজৰ স্বাৰ্থত কাম কৰি যাব বুলি ধীৰেন কুমাৰ বৰ্মনে উল্লেখ কৰে। উক্ত বঁটাত ধীৰেন কুমাৰ বৰ্মনক ফুলাম গামোচা, এটা ফুলাম জাপি, এখন মানপত্ৰ আৰু এটা স্মাৰক পত্ৰেৰে সন্মানিত কৰা হয়। নলবাৰীৰ পৰা মনোজ বৈশ্যৰ প্ৰতিবেদন, এনি পাব্লিক নিউজ। আপোনাক সন্মানিত কৰা হ'ল, প্ৰথমতে কেনেকুৱা মনোভাৱ? অগ্ৰণী সামাজিক সাংস্কৃতিক সংস্থা কালচাৰেলৰ উদ্যোগত যোৱা 15 তাৰিখে চান্দমাৰীস্থিত তীৰ্থনাথ শৰ্মা ভৱনত অসমৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰিছিল আৰু সেই আমন্ত্ৰণ ৰক্ষা কৰি ময়ো তাত উপস্থিত হৈছিলোঁ আৰু মোক তেখেতসকলে নলবাৰী জিলাৰ পৰা আদিত্য বঁটাৰে মোক সন্মানিত কৰিছিল আৰু এই বঁটা পাই মই সঁচাকৈয়ে মোৰ নিজৰে ভাল লাগিছে। মই তেখেতসকলকো ধন্যবাদ জ্ঞাপন কৰিছোঁ মোক এই বঁটা প্ৰদান কৰাৰ কাৰণে। আৰু মই নলবৰীয়া ৰাইজৰ লগত যিহেতু সামাজিক ক্ষেত্ৰতে হওক নাইবা সাংস্কৃতিক দিশতে হওক মই কিছু পৰিমাণে হ'লেও জড়িত হৈ আছোঁ। বোধহয় তেখেতসকলে জানি মোকো এই আদিত্য বঁটা গ্ৰহণ কৰাৰ বাবে হয়তো মোক নিৰ্বাচিত কৰিছিল। মই খুব ভাল লাগিছে, উৎসাহ যোগাইছে তেখেতসকলক মই অনুষ্ঠানটোলৈ মই আন্তৰিক শুভকামনা যাচিছোঁ। গতিকে আগলৈও যাতে এনেকুৱা অনুষ্ঠান তেখেতসকলে আয়োজন কৰি অসমৰ বিভিন্ন ক্ষেত্ৰত বিভিন্ন বিষয়ত জড়িত থকা বিশিষ্ট ব্যক্তিসকলক আমন্ত্ৰণ কৰে, তাৰ বাবে উদ্যোক্তাসকললৈ মোৰ আন্তৰিক কৃতজ্ঞতা যাচিলোঁ। আচলতে সামাজিক তথা সাংস্কৃতিক জগতত বিশেষভাৱে অৰিহণা থকা লোকসকলক এই বঁটাটো দিয়া হয়। আপুনিও এই গৌৰৱৰ বঁটাটো পালে, ইয়াৰ পিছত মানে আৰু মনোবল বাঢ়িছে নিশ্চয়? হয়, নিশ্চয় বাঢ়িছে, খুব ভাল লাগিছে। আগলৈ মোৰ উৎসাহ এটা মোক যোগালে। গতিকে মই আগতে যিখিনি মই ৰাইজৰ কাৰণে সেৱা যাচিছিলোঁ, পুনৰ মোৰ যিটো উৎসাহ উদ্দীপনা মোক আগবঢ়ালে, সঁচাকৈ মই নিজে আলপুত হৈছোঁ। গতিকে ভৱিষ্যতলৈও মই যাতে আমাৰ যিটো পক্ষত মই আগবঢ়াই যাম আৰু সাংস্কৃতিক দিশতো যিহেতু অভিনয় জগতৰ লগতো মই জড়িত আছোঁ, নিশ্চয় শিকি আছোঁ। এতিয়া শেষ নহয়, অভিনয়টো শেষ নাই। গতিকে মই শিকি আছোঁ। তথাপিতো যিখিনি পাৰোঁ আগবঢ়াই লৈ যোৱাৰ কাৰণে সদায় চেষ্টা কৰিম।